পূজা চাবলৈ ৰাজগড়ত আৰু কৰম পূজা চাই খুবেই ভাল লাগিছে আৰু এই বৰষুণত আমি বৰষুণ চাবলৈ কৰম পূজা চাবলৈ আহিছোঁ আৰু কৰম পূজা যোগ আৰু মজা লওক ইয়াক কৰম পূজা বহুত তামাম লাগিছে বে হেল্ল' ফ্ৰেণ্ড মই জানাব লগ পাইছোঁ হেল্ল' ফ্ৰেণ্ড আজি মই আৰু কেইটামান লগৰক লগ পাই গ'লোঁ আৰু আমাৰ বাইদেউ আপুনি নামটো কৈ দিয়ক আৰু আপোনাৰ নামটো আৰু এইপিনে আছে আমাৰ ডাঙৰীয়া নামটো কৈ দিয়ক বাবু হেল্ল' ফ্ৰেণ্ড ৰাতিপুৱা হ'ল প্ৰগ্ৰামটো কৰি আছে আজি অনুষ্ঠানটো সামৰি মোৰতো লখিমপুৰ গোটেই অসমেই জানে নাম দেখিলে ক'ব নালাগে আৰু ইয়াতে নকম মানুহে 9 বছৰ কণ্টিনিউ আৰু এনেকুৱাকৈ মাইকেল দা আৰু সুনীল দা গীত গাই আছে বহুতে ভাল লাগিছে ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ হেল্ল' ফ্ৰেণ্ডছ মাইকেল দা আৰু বাইদেউজনী গীত গাই আছে আৰু সকলোৱে ফূৰ্তি কৰি আছে আৰু সকলোকে অভিনন্দন জনালোঁ মই ফূৰ্তি কৰাৰ কাৰণে বহুতে ভাল লাগে ৰাজগড়ত কৰম পূজা গৈ আৰু বহুত মানুহে উপস্থিত হৈ আছে ব্লগ ভিডিঅ'খন আৰম্ভ কৰোঁ হেল্ল' গাইছ কৰম পূজাত মানুহ চাওক না এই বৰষুণ বতৰত মানুহ আৰু তিতি ভিডিঅ'খন বনাই আছোঁ আপোনালোকৰ কাৰণে ভিডিঅ'খন লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'খন চাই কেনে পালে যদি ভাল লাগিল ছাবস্ক্ৰাইব কৰি দিব আৰু ব্লগ ভিডিঅ'খন চাই সুন্দৰভাৱে ধুমো নাচি আছে আৰু লগতে ময়ো নাচি আছোঁ খুব সুন্দৰভাৱে আৰু চব ইমান সুন্দৰকৈ নাচি আছে গৰম পূজাত ধুমো নাচিয়েই বেলেগ মজা লাগে ব্লগ লাষ্টৰ লাগে আপুনি যদি চেনেলটোত নতুন আছে আৰু ছাবস্ক্ৰাইব কৰি দিব